কিয় এনেকে গাজত লগাই কথা ক'লে? কি কথা? ঘৰটোৰ কথা। এটা হুলস্থুলীয়া পৰিৱেশৰ মাজৰ পৰা আনি আপোনাক এটা শান্তি পৰিৱেশত মই মেলি দিলো। সেইটো মোৰ দুখ ছাৰ। এটা শান্তিৰ ঘৰ উপহাৰ দিয়াটো মোৰ দুখ হ'ব পাৰে ছাৰ। দুখ? কেনেকে? আপুনি মোক ইমানেই শান্তিৰ পৰিৱেশ এটা চাই দিলে য'ত মই জোৰত কথা পাতিব নোৱাৰো, টিভি চাব নোৱাৰো, বাইক ষ্টাৰ্ট দিব নোৱাৰো, আনকি চালিচাখনো পঢ়িব নোৱাৰো। But why? Because my landlord is suffering from heart disease. He is a heart patient. Oh God. Actually, sir, আপুনি আগৰ সেন্টেন্সটোত মোক কি বুজাব বিচাৰিছে? একো বুজাৰ দৰকাৰ নাই। আপুনি যি বুজি মেলি এইবিলাক কৰিলে আৰু। এতিয়া ঘৰ মই নিজে চাম। আপুনি কিয় চাব? মই চাই দিম। নেলাগে প্ৰভু, সেৱাহে আৰু। দিবক আপুনি 2000 টকা এটা দিছে। তুমি যোৱাচোন এতিয়া। মোৰ মনত পেলা দায়িত্ব মই মনত পেলা দিছো। বাকী কেতিয়া আপোনাৰ দায়িত্ব পইচা? হ'ব, মই বসুমতাৰীক মাতিছো বুলি কোৱা গৈছ। হ'ব চা। কি কথা কৈ গলি ছাৰ? বেলেগ কথা। ছাৰ কওক। বহি দিলে যে মাছো পাতক। আপুনি বাহিৰলৈ যাওকচোন, আমাৰ অলপ বেলেগ কথা আছে। হয় নেকি? অ'কে, ফ্ৰীলি টকিং। ছাৰ কওক। বসুমতাৰী, মোক এটা ভাল ঘৰ চাই দিয়কহে। কিয় ছাৰ? এতিয়া থকা ঘৰটো বেয়া নেকি? নকব আৰু, খাটনিয়াৰে শেষ কৰি পেলাইছে। মই জানো নহয় ছাৰ, খাটনিয়াৰে সেনেকা কৰিব। খাটনিয়াৰক কোনোবা বিশ্বাস কৰে নেকি ছাৰ? বেটা, তোৰ যিখন কঁকাল আছে সেইখনো ভাঙ। পাৰিবনে ভাল ঘৰ এটা চাই দিব? কিয় নোৱাৰিম ছাৰ? 100% পাৰিম। একদম চকাচক বিউটিফুল ঘৰ চাই দিম ছাৰ। অল ৰেছপনচিবিলিটি এই ফিল বসুমতাৰীৰ। থেংক ইউ। মষ্ট ৱেলকাম ছাৰ। বাহিৰলৈ ৰ'দডালো ওলোৱা নাই নহয়, কি যে বতৰডাল কৰিছে নহয়। কঁকালত ধৰি আছে মানে কঁকাল ভাগিল যেনেই পাইছো। ভালে পাইছো। মুকুতা কোৱা। কঁকালটো ভাগিল। ইছ ৰাম ৰাম, কেনেকে? কেনেকে আপুনিহে গম পাব। আৰে তোমাৰ কঁকাল ভাগিছে, তুমিহে গম পাবা না। মোৰ কঁকাল ভঙা নাই, আপোনাৰ কেনেকে ভাগিল? মোৰ কঁকাল ক'ত ভাগিছে? ঐ বিয়াৰ আগতে অমংগলীয়া কথা কবলৈ নাহিবা দেই। কঁকালে চকালে ভাঙি পেলাম। কঁকাল ভাঙিব নালাগে, আপোনাৰ ওচৰলৈকে নাহো দিয়ক। ৰাতিপুৱা অমংগলীয়া কথাবিলাক কব লাগিছে। ইমান সময় ডিছকাশ্যন চলিছে নে? তেনেহলে সোনকালে চাই দিয়ক। 2 দিন টাইম লৈছো ছাৰ। কমৰ বিঘ নহলে এদিনতে কৰি দিলো হয়। অ'কে। মোক অভাৰটেক কৰিবলৈ নিদি মোক ডোন্ট অভাৰটেক ডামি। কিয়? জান খাই দিম তোৰ। কিয়? মই সুধিছো কিয়? কি হলনো ইস বুলি কলে যে? কি হলনো ইস কৈছে? মনে মনে থাকাও। কি মানুহ আপুনি? অথনিৰ পৰা সুধি আছো কিয় ইচি চাই আছে, কব নোৱাৰে। কি হল বা? হেৰি প্ৰভু, বেয়া কথা হৈছে দেই এইবোৰ। আপুনি যে অথনিৰ পৰা ইচি চাই আছে, আপোনাক যে মই সুধি আছো, আপুনি উত্তৰটো নিদিয়া কেলে? ভাইৰাছ আহিছে মনি। কি ভাইৰাছ?
কৰোনা সাংঘাতিক ভাইৰাছ আজিয়ে মই এন্টিভাইৰাছ এটা ভৰাই থব লাগিব ক'ত মোবাইলত মোৰ ইমান দামী মোবাইলটো নষ্ট হৈ নাযাব বায়নৰ ঘৰৰ খোল মহিলা সমিতি কৰি তই আপ টু ডেট হৈছে এইটো মানুহৰ দেহত সোমোৱা ভাইৰাছ চাইনাত বহুত মানুহ মৰিছে ইণ্ডিয়াতো প্ৰৱেশ কৰিছে অৰি লক্ষণবোৰ কেনেকুৱা পালে নাহাই ভাত খুৱাই নাই নহয় বহুত দিন এই ভাত খোৱা দেখিলে খাং খাং লাগে তথাপিও সহ্য কৰিছো কিনাব লাগিব হ'ব দে মই পিছত কৰিম দেই হ'ব ফোনটো থোৱা হ'ব দে ৰাখিছো কি হ'লনো উঠা কি হ'ল এইফালে কি হ'ল ৰ'বা কি চাই নহয় তুমি খিনাইছা কিনাইছো আকৌ কিবা অভাৱ হৈছে কি অভাৱ নহয় মানে খোৱা বোৱাবোৰ ভালকে নকৰিলেহে মানুহ খিনাই হয় নেকি খাবলৈ নাপায়হে মই এতিয়া খিনাইছো 10 নম্বৰত এক্সাৰচাইজ কৰি আছো মই তুমিও তাৰমানে মোৰ লাইনত আহি গ'লা আৰু ন আপোনাৰ কি লাইনত আহিলো মই ময়ো ৰেগুলাৰ এক্সাৰচাইজ কৰি থাকো নহয় তেনেকুৱা ফটোৱা কথা নক'ব মোৰ ওচৰত উস্তাদি মাৰিবলৈহে বিশ্বাস কৰা নাই ন বিশ্বাস কৰা নাই ৰ'বা মই প্ৰমাণটো দি আছো চাই থাকা দেখিছা নে আকলি বেলেঞ্চে নাই পুচাপ মাৰে কথা কবলেহে জোতাযোৰ খুলি ল'ব লাগিব অলপ প্ৰব্লেম পাইছো ইয়াক আজি ভাল গালি দিম ৰহ মোবাইলটো কেলে চুইচ অফ আকৌ মানে আকৌ চুইচ অফ গুড মৰ্ণিং এতিয়া গুড মৰ্ণিং হৈ আছে দোকানৰ নামটো কৈছো আচ্ছা খুৱাইদুৱাই গালি পাৰিছে কোন খুৱাইদু আছে খুৱাইদুৱাই কিয় মনটো যে মাৰি আছা এনেই মাৰি আছো কিয় মাৰিছে কোৱাচোন টেনচনো কিয় টেনচন তই জানিনো কি কৰিবি সেইটোকে ভাবি ভাবি গৈ থাকিম আৰু এই দোকানৰ মেইন কাৰিকৰটো অহা নাই কাৰিকৰ নাহিছে কাষ্টমাৰ আহি উভতি গৈছে অথনি মাই ডগ ফোন এটা কওক ফোন কৰিয়ে আছো অথনিৰ পৰা মোবাইল চুইচ অফ এতিয়াতো কাষ্টমাৰে নিজে নিজে বনাই নাখাইছে তাকেতো অথনিৰ পৰা ইমানখিনি মানুহ গুচি গ'ল মানে কলে যাও কি কৰ মানে কি বনাও বিলাহী পিয়াজ জলকীয়া মছলা খোৱাটো কি বনাব লাগিছে কোন খুৱাই দেই কোন খন্দেছে খোৱাটো তুমি লোৱা সেইটো কি বনাব লাগিছে কোৱা তই এইবিলাক বনাব জানো জানিছো নাজানিছো পিছৰ কথা তেল অকণ দি বিলাহী পিয়াজ মছলা চব ভাজি পানী দি দিবা যি হৈছে হয়তো পাগল এয়া হ'বলৈ এনেকে বনাই এই আমাৰ কাৰিকৰ আহি বনাব মই নাজানিছো হাতখন ধুই ল'ব দিয়া পাগল পাগল হ'ল হ'বলৈ এইটো পাগল কৰোনা এইটো ভাইৰাছটো আপোনালোকৰ মৰমৰ ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট সোমবাৰৰ পৰা শুক্ৰবাৰৰ পৰিৱৰ্তে সোমবাৰৰ পৰা শনিবাৰলৈ সম্প্ৰচাৰিত হ'ব সন্ধিয়া 8 বজাত পুনৰ সম্প্ৰচাৰ নিশা 10:30 বজাত চাবলৈ নেপাহৰিব বেহাৰবাৰী আউটপোষ্ট 11 12 जोर लगा के আপোনাৰ গুটিটো দেখি আহিছো হেল্প কৰিব লাগে উঠাই দিয়া এয়াহে এক্সাৰচাইজ কৰা মানুহৰ গতি একেবাৰে পুতলা উঠোৱা দি উঠলাহে চাও উঠা
চাচোন কবল চাহ হাত খোৱা চাহ কি হৈছেনো কেনেকে চাহ পেলাই দিছে ক'ত চাহ আছো ইয়াতে চেলেকি চাহ মিঠা মিঠা পাইছে চেল কিবা পাৰি নেকি য'ত পানী থব লাগিছে তাত চাহ থৈছে য'ত চাহ থব লাগিছে তাত একো এটা নথৈছে মোক গোটেই ষ্টিলটো বৰবাদ কৰি পেলাইছে বুজা বুজা মোক খংটো বুজা ৰ মই বুজি আছো এই ইয়াৰ কথা ধৰি নাথাকিবচোন নাই ধৰা এই ইয়াৰ মাথাটো অকণ বেয়া নেকি বাৰু এই সৰু বাচ্ছা যে এই ই মানে বেপাৰৰ সময়ত সদায় আহি কি কৈছে মোৰ কথা কি কৈছে ৰ'বচোন কি কৈছে মোৰ কথা মোক শুনাকে কৈছো এই তোৰ কথা ভালকেহে কৈছি ভালকে কৈছে মানে ভয়টো খাইছে খাইছি তেতিয়াহ'লে বাচিছে কি হৈছে কচোন ক মোক বুজাই মানে তাক আইকৰটো নাহিছে সেইকাৰণে তাক মই হেল্প কৰিবলৈ বিচাৰিছো হেল্প কৰিলেতো মানুহে হেৰি বুলিহে কৈছে সেইটো কি বুলি কৈছে থেংক ইউ বুলিহে কৈছে ইছু মোক খেদিছে বহুত টেণ্ডাছ বুজা 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 এই ইয়াৰ খংটো অলপ বেছি ইয়াক পালে মই ভালকে মাথা ফালি দিম ইয়াক ই সদায় সদায় আমনি কৰিবলৈ আহে মোক তোকহে চৰ দিম এতিয়া মই হৈছে লীলাচনা মানুহ তোৰ ভনীয়েক মইহে আনিছো চৰ লাগে এতিয়া এডালৰ পৰা মোক বচাইছো বল ঐ ক'ত আছা তুমি এই ইমান টাইম হ'ল নাই অহা এতিয়ালৈকে এই আহা দায়িত্ব জ্ঞান নাই নেকি তোমাৰ তোৰ কথা খন্দেশ্বৰ খোৱাক লগাই পাগল মেচেল কৰি যে আছে যিটো সুধিছো এনচাৰটো নিদিয়ে কিয় এই বুদ্ধিটোত মানে ইমান পেইন হৈছে নহয় নেজানো বুলি কওক কি কথা কৰোণা ভাইৰাছটোৰ লক্ষণবোৰ জানিব বিচাৰিছে লক্ষণটো কৰোণা ভাইৰাছ মানে বডিত যেতিয়া ভাইৰাছটো সোমায় তেতিয়া বডিটো যি লক্ষণ হয় সেইটো কথা গুগলত মাৰক নহয় মই ফোন এটাহে কওঁ কালৈ এক্সেঞ্চাৰলৈ ফোন ৰাখক চেণ্টিমিটাৰ চব কথাতে লেভেল আপুনি এনি টাইম চেণ্টিমিটাৰ কৰি থাকে আপুনিনো কিয় চিএম কে থাকে চিএম চেণ্টিমিটাৰ হেল্ল' হয় মই পুৰুষোত্তম গাৰ্গে ক'লো বেহাৰবাৰী আউটপোষ্টৰ পৰা কওক ক'ত কেতিয়া ভগৱানকে চুৰ কৰি দিলে আৰু এতিয়া পুলিচ গৈনো কি কৰিমগে বাৰু দিয়ক আমি গৈ লাভ নাই আপোনালোকে আগবাঢ়ি আহক আৰু মই এতিয়া যাব পৰা কণ্ডিশ্যনতে নাই দিয়ক আহক আপোনালোক আগবাঢ়ি আহক নাই গ'লৈ চব কথাতে লেভেল কোনে লেভেল দিছে চাহ আপোনাক এবাৰ মোক নাকটো কওকচোন জেগা বহাই দিম মই মোকহে বহুৱাই দিলি দেখোন আপুনি কেছ সুধিবৰ কাৰণে বহাইছে কি কেছ হৈছে ৰ সাংঘাতিক কথা হৈছে বহুত মানুহ মৰিছে কি হৈছে কৰোণা ভাইৰাছ মায়ে দহ বাচিবনে নাবাচিব কোন কৰোণাইটো ভাইৰাছটো সিয়ে বেমাৰটো কি হৈছে কওকচোন চাইনাত বহুত মানুহ মৰিছে এতিয়া ইণ্ডিয়ালৈও সোমাইছে বোলে ইণ্ডিয়া তেতিয়াহ'লে আম্বুলেন্স হ'ব ছাৰ কিয় ইণ্ডিয়াত যে সোমাইছে আম্বুলেন্স কৰিহে খেদিব আৰু পাকাত মূৰটো মাৰি ফালি দেচোন কিয় ছাৰ তোৰ মূৰটোৰ ভিতৰটোত কি আছে মই খালী চকুৰে চাওঁ বাহিৰটো চাই ইমান আমই চাগে ভিতৰটো চাবলৈহে লাগিছে ছাৰ সাংঘাতিক ঘটনা ঘটিছে নকবি আৰু মই কৈছো নহয় বা কিনো বাৰু নাজানো কি তেনেহলেনো হলাকডালনো কেলে ললে কি কৈছ কচোন বাৰু মোক কৰোণা ভাইৰাছ লক্ষণবোৰ কি হ'ল লক্ষণ কি আজিলৈকে নাজানিছ তই জান কি আমাৰ ভাইক ৰাম ভাইক লক্ষণ লগত যে গৈছে সীতা ঘূৰি আহিছে ৰাৱণৰ লগত ফাই অকণমান সুপৰ্ণতা হৈ দে তোহাক আজি চাৰিব নাহি চাইনা ভাইৰাছ কৰোণা বেহাৰবাৰী ভাইৰাছ এইটো আপুনি বোলে বন্ধন গোটৰ প্ৰেচিডেণ্ট হ'ল বা ইফালে মহিলা সমিতিৰ ছেক্ৰেটাৰী ইফালে আৰু বন্ধন গোটৰ প্ৰেচিডেণ্ট ইপিনে আকৌ সেই নামঘৰৰ কোষাধ্যক্ষ বাপটোও দিম বুলি কৈছে বা ইমান বৰ দায়িত্ব
দেখিছ এই বৈৰৰ কামাল দেখিছো বৌ আপোনাৰ ফিউচাৰটো দেখিছো 5-6 বছৰৰ ভিতৰত বহুত ডাঙৰ মানুহ হৈ যাবি ঐ কি ক হয় বৌ মোৰ অন্তৰে কৈছে আপোনাৰ ৰাজযোগ আৰম্ভ হৈছে 2 দিন পিছত মন্ত্ৰী মিলে হৈ যাব পাৰে সঁচাইনে সঁচাই বৌ কৃষ্ণ প্ৰভু শুন তোৰ মুখত একে ফুল চন্দন পৰক দে আপোনাক সুধিছো এই ৰোগত এতিয়ালৈকে কিমানজন আক্ৰান্ত হল জানে হয় দে বেয়াই লাগে জানে নে নাজানে জানো কওকচোন কিমানজন তোক কিয় লাগে কোনোবাই সুধিলে ক'ব পাৰিছো বাইলং কৈ দে আপুনি কৈ দিয়ক ক'লে হ'ল আৰু এটা কিনো জেদ বাদ ধৰি থাক প্ৰায় 23 কৰোৰ অধিক লোকক এতিয়ালৈকে আক্ৰান্ত কৰিছে আৰু এই ৰোগৰ উৎপত্তি ক'ত আপুনি জানে আপোনাক সুধিছো কওকচোন ক'ত কৈ দে নহয় আপুনি কওক এইডালৰ লগত চুপতি মাৰি কোনে টাইম লছ কৰিব কেকেটা চীনৰ ইউহান চহৰৰ য'ত 1 কোটিৰো অধিক জনসংখ্যা আছে তাতে ইয়াৰ মুখ্য কেন্দ্ৰ এতিয়া খোজ কেকেটা এতিয়ালৈকে 80 জনৰ ওপৰত এইটো ৰোগত মৰিছে মানুহ জানো জানে আৰু কিমানখন দেশত এইটো ৰোগ বিয়পিছে আপুনি শুনিলে আচৰিত হ'ব জানো জানো মানে কিমানখন দেশলৈ বিয়পিছে চাহ এই তই বয়সটো চাই বৰ বেছি প্ৰশ্ন কৰ কিন্তু হয় এইটো আমেৰিকাৰ লগতে প্ৰায় 12খনৰ দেশৰ ওপৰত এইটো ৰোগ বিয়পিছে বেয়া লাগে আৰু আমাৰ ইণ্ডিয়াৰ ৰাজস্থানৰ নয়দাৰ কেছটো এইটো নয়দাৰটো বোলো বেয়া লাগে কি কেছ নয়দাৰ তই কোনটো কৈছ নয়দা দিল্লীত আছে মই ৰাজস্থানৰ জয়পুৰৰ কথা কৈছো জয়পুৰৰ কেছটো আচ্ছা জয়পুৰৰ এজন লোকক এই ৰোগটো আছে বুলি সন্দেহ কৰা হৈছে গম পালি ল'ৰা কিয় আহিছে আপুনি লোকক সুধি সুধি বহুত কথা জানে ছাৰ